स्कुल अफ सामार टीचिंग एंड आर्ट्स बेखेवनाय हाबाफारि अदालगुरि जिल्लानि सिङाव थानाय खालाइगावनि किड्स एम इंलिश स्कुलाव गोलोम बोथोरनि मोनसे आयदा खुंनाय जायो। मैया बे फोरोंथायनि जाफुंसार जोबनायनि बुब्लियाव मोनसे मान बावनाय हाबाफारि खुंनाय जादोंमोन आरो बे सानाव काजल कला विद्यालय मुंनि मोनसे गोदान आरिमु फरायसालिबो जागायजेनदों। फरायसालिया कलकातानि बर्ड एंड सूर्य भारतीय कला केन्द्रनि मख'नो गोनांदि इन्डियान आर्ट सेन्टार बर्डखौ बिटिसिनि मोनब्रै जिल्लायाव मोननो हागोन। बाक्सा, चिरां, क'क्राझार आरो अदालगुरियाव। बिमा बिफा आरो जायगानि सुबुंफोरा मिजिंथिदों दि हाबाफारिया गामियारि ओनसोलाव आरिमु सोलोंथाइनि मोनसे गोदान दोहौ लाबोगोन। बे फालिथायाव गोबां फरायसाफोर, बिमा बिफा आरो जायगानि गेदेमा सुबुंफोरा नुजाथिदोंमोन। नमस्कार। আজি किड्स एम इंलिश स्कुলত जितु 15 दिनिया ग्रीष्मकालीन कर्मशाला आছিলে, ইয়াৰ मेन प्रिन्सिपाल আছিল ইন্দাদুল হক। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে এই ইন্দাদুল হকে जितु आर्टर क्षेत्र कलिकतार পৰা जितु অনাৰশিপ লাভ কৰিলে, এটো 4খন জিলাৰ যিকোনো মানুহে ইচ্ছা কৰিলে এওঁৰ লগত যোগাযোগ কৰি আৰ্ট স্কুল খুলিব পাৰে। এও বৰ্তমান সেই আৰ্ট স্কুলৰ মানে স্বত্বাধিকাৰী যিটো হেৰি তেওঁ লাভ কৰিছে, এটো মই দেখাই দিছো আপোনালোকক। এটো হৈছে আজি আহিছে বস্তুটো, আজি আমাৰ সন্মুখত আমি মিটিং আকাৰত এই বস্তুটো আজি আমি ওপেনিং কৰিলো। গতিকে মোৰ এটা অনুৰোধ যে ইন্দাদুল হকৰ जितु অনুষ্ঠানত যিসকল অভিভাৱকে এই সামাৰ ভেকেশনত 15 দিনীয়া কৰ্মশালাত যিসকল ল'ৰা ছোৱালীয়ে আৰ্টত মানে শিকিলে, আমাৰ ইন্দাদুলে পঢ়ালে আৰু আজি তেওঁলোকে প্ৰমাণ পাবলৈ সক্ষম হৈছে, সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে যে আজিকালি কি হৈছে যে শিক্ষাৰ লগতে খেল ধেমালিৰ লগতে গান সংগীতৰ লগতে এই আৰ্ট বস্তুটো কি আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাবৰ কাৰণে আমি মানে সকলোৱে চেষ্টা কৰিব লাগে। যোৱাকালি মই ৰেডিঅ'ত এটা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা হেৰি চালো, মন কি বাত অনুষ্ঠান। তেওঁ আমাৰ বিটিচিৰ ফুটবল খেলুৱৈসকলক লৈ তেওঁ গৌৰৱ মানে হৈছে, গৌৰৱান্বিত হৈছে এই কাৰণে যে ফুটবল খেলাৰ ক্ষেত্ৰত আজি বিশ্বৰ দৰবাৰত মানে বিটিচিৰ মানে নামটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। ঠিক তেনেকৈ এই আৰ্ট আজি দেখাত সৰু এটা অনুষ্ঠান আৰ্ট, কিন্তু এটা সময়ত যদি আপোনালোকৰ ল'ৰা ছোৱালীখিনি ইয়াতে আপোনালোকে নাম ভৰ্তি কৰায়, অকল দেওবাৰেহে 1 ঘণ্টা ক্লাছ হয়, ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত এই প্ৰমাণপত্ৰই বহুত কাম দিব। গতিকে মই সকলোকে অনুৰোধ কৰিছো, আপোনালোকে যদি কোনোবাই অনুষ্ঠানটো খুলিব বিচাৰে বা আৰ্ট চেণ্টাৰ খুলিব বিচাৰে, তেতিয়াহ'লে ইন্দাদুল হকৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিব পৰা কিবা ফোন নম্বৰটো আছে, মই ফোন নম্বৰটো কৈ দিছো। ফোন নম্বৰটো হ'ল ইন্দাদুল আহমেদ 6000049849। কোন কোন জিলা কেইটা ইয়াতে আপোনালোকৰ বিটিআৰৰ 4খন জিলা বাক্সা, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ। হয়, এই 4খন জিলা মানে কোনোবাই যদি ইচ্ছা কৰে চেণ্টাৰ খুলিবৰ কাৰণে বিচাৰে, তেতিয়াহ'লে এই নম্বৰত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিলে তেওঁলোকে খুলিব পাৰিব। হয়, কলাইগাঁও অঞ্চলত এই কাজল আৰ্ট চেণ্টাৰটো আছে। যদি আপোনালোকৰ কলাইগাঁও অঞ্চলৰ যিখিনি ৰাইজ আছে যদি ভাবে কি আমাৰ ল'ৰা ছোৱালীক আৰ্ট স্কুলত দিম, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ নাম্বাৰটো ইতিমধ্যে দিয়া হৈছে। ইয়াতে ডিপ্ল'মা চাৰ্টিফিকেটো ল'ৰা ছোৱালী পাই যাব। একদম মানে কি কম, নাৰ্চাৰীৰ পৰা ডিপ্ল'মা চাৰ্টিফিকেট যিটো আৰ্টৰ অধ্যয়নটো 8 ইয়াৰলৈকে ক্লাছ হয়, সেইখিনি ক্লাছ এটেণ্ড কৰিব পাৰিব। আৰু আমাৰ বৰ্ডটো হ'ল কলকাতা সূৰ্য ভাৰতীয় কলা কেন্দ্ৰ। কিমান ফিজ কিমান আপোনালোকৰ ইয়াতে? ফিজটো হ'ব 100 টকা মান্থলি ফি। দেওবাৰ 4টা দেওবাৰে হয় আৰু এডমিশ্যন ফিটো হ'ব 200। হলে যোগাযোগ কৰিলে হ'ল। আমাৰ এইটো কিডছ এম ইংলিছ মিডিয়াম স্কুলত আছে,
মোৰ লগত যোগাযোগ কৰিলে হ'ল আৰু যদি কয় কি আমাৰ ঘৰ চিংৰিমাৰী নহয় যদি কয় কি আমাৰ ঘৰ গৰুবন্ধা অৰ্থাৎ 2 নম্বৰ চিংৰিমাৰী বা হাবিভাঙা বুলি কয় তেনেহ'ল ধৰক না তাতে কালাইগাঁও এমই স্কুল সেই তাতে দিব পাৰিব তাতেও মোৰ স্কুল আছে এটো আৰ্ট স্কুল মোৰ তাৰ পিছত এফালে নন্দী কালচাৰ একাডেমি অৰ্থাৎ ফাটিখানা তাতেও মোৰ আৰ্ট স্কুল আছে যদি সেইফালৰ ল'ৰা ছোৱালী দিব বিচাৰে তেনেহ'লে তাতে আহিব পাৰিব